Nai nong dotoma biabao NDA bizati Robiram Narzari gokrang bisaikoti fosaudi. UPPL abungai जोबलांबाय होनना बिबुंथि Robiram Narzari. Bidhan Sabha bisaikotiko lana dunghau jarang Gosaigaoni nai nong dotoma biab. NDA bizati Robiram Narzari san hor salaidang bisaikoti fosaudi. NDA bizatiko derha hono थाखाय रायजोफोरा हानजा हानजा ओंखारबोदों. Gosaigaव महकुमानि गुरुफेला बाजाराव खुंफुङो बिसायख'थि फोसावदिं जथुम्मा खालामदों जेराव डक्टर हिमन्त बिश्व शर्मानि दैदेननायाव फिन आसामाव NDA सरकार जागोन होनना दाबि रबिराम नार्जारिनि। বিটিসি বাকী ৰাইজে বিশেষকৈ বিপিএফৰ ওপৰত এটা আস্থা বিশ্বাস ৰাখিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ নেতৃত্ব বিচাৰিছে। বিটিসি চৰকাৰৰ শক্তিশালী এটা হাগ্ৰামা চৰকাৰৰ দ্বাৰা দি পৰিচালনা হোৱাটো বিচাৰিছে। বিটিসি অঞ্চলৰ সৰ্বাংগীন উন্নতি ৰাইজৰ শান্তি সম্প্ৰীতি নিৰাপত্তা বিটিসি বাকী ৰাইজে বিচাৰে। সফলভাৱে কৰিবলৈ হলে আমাৰ বিপিএফ চৰকাৰ বিটিসি যেনেকাকৈ শক্তিশালীভাৱে চৰকাৰ চলাইছে অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ নেতৃত্বত শক্তিশালী ৰাইজৰ এটা চৰকাৰ NDAৰ নেতৃত্বত গঠন হোৱাটো অসমবাসী ৰাইজে বিচাৰিছে। আৰু এই হিচাপে এতিয়া আমাৰ NDA দলৰ প্ৰাৰ্থীৰ প্ৰতি বিটিসি অঞ্চলৰ ৰাইজে হিল দল ভাঙি আজি সমৰ্থন আগবঢ়াবৰ কাৰণে ওলাই আহিছে। জনসমাগম ৰাইজৰ বিপুলভাৱে সঁহাৰি সমৰ্থন সহযোগ আজি আমি গুৰুপেল্লা অঞ্চলৰ ৰাইজৰ যেনেকুৱা ধৰণৰ তেওঁলোকৰ অংশগ্ৰহণৰ দ্বাৰা দি সমৰ্থন জনোৱা আজি আমি ইয়াতো দেখিবলৈ পাইছো। এইবিলাক আজি গাঁও আছে এই গাঁওবিলাকৰ পৰা অহা আজিৰ মিটিঙত যিসকলে অংশগ্ৰহণ কৰিছে ইয়াত বেংগলী ভাই ককাইসকল আছে, ৰাজবংশী ভাই ককাইসকল আছে, মুছলিম ভাই ককাইসকল আছে, বড়োসকল আছে, সকলো জাতিৰ জনগোষ্ঠীৰ মানুহবিলাকে আজি খুব ধৈৰ্য সহকাৰে দীঘলীয়া সময় ধৰি আজিৰ এই সভাখনত এই মিটিংখনত যেনেকুৱা ধৰণৰ সহযোগ আগবঢ়ালে তেখেতসকলৰ মনত তেখেতসকল